নাই কোনো রক্ষী কি করো যাও কি আর নাই কৃষ্ণদেব কথা বলে আকোৱালি নলয় ঘূৰি যাইছে হ'ব ঘূৰি যাইছে হ'ব ঘূৰি যাও না ঘূৰি যা
মই যাওঁ মোক দিয়া বিদায় নবুজিলো আমি তোমাৰ কথাৰ অৰ্থ কথা মইহে দৰিদ্ৰ ব্ৰাহ্মণ এনে বস্তুৰে তুমি মই তোমাৰ ৰাজকাৰ্যত ভৰি দিওঁ তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুসকলে কি বুলি ভাবিব তোমাৰ কি বুলি ভাবিব এই দ্বাৰকাৰ প্ৰজাই আৰু তোমাৰ পত্নীখনৰ সন্মুখত মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লাজত নপৰিবা তোমাৰ মানুহজনে মই কেনেকৈ সহ্য কৰিম মই যাম দিয়া তুমি পূৰ্বৰ দৰে সৰল হৈ আছা তোমাৰ আগমনত আমাৰ মান আনিব কিয় বৰঞ্চ তোমাৰ চৰণ স্পৰ্শত দ্বাৰকাৰ অত্যন্ত তোমাৰ আগমনত আমাৰ মান বাঢ়ি বন্ধুত্বই বাহ্যিক আবরণ নিদিয়া করছয় তেলেভা নানিব মনত কিন্তু কোনো কিন্তু নাই আমি তোমার কোনো কথাই শুনিব বিচাৰো বলা কথা তোমাৰ স্বাগতই কৰি ৰৈ আছে দৰকাৰ সকলো বাকী নাথাকে বলা
তোমার অপার লীলা পৃথিবীর ক্ষুদ্র মনুষ্য আমি তোমার লীলা কি কৃপা কৃপা মিলেছেন কত কত দুঃখ তোমার দুটি রাতুল পদ অহা তোমার স্থান আমার শরণত না হয়তো নাকি তোমার স্থান আমার জামিলে ৰাস্তাৰে গৈ আৰু কালিলৈ পঢ়াওঁতে অতীতৰ কথা আমি কৰিলোঁ মন্থন বলা বলা ককা বলা